জানো তেওঁ য'ত আছে সুখত থাকিব। সপোন আছিল ৰৈ ৰৈ বিনালে ছবিখনৰ কাৰণে, সেইখনৰ কাৰণে অকণমান ক'ব নেকি? আৰম্ভ হৈছে কাম, কালি ৰাজেশ দাই কৈছে বহু কথা। ৰাজেশ তেওঁলোকে কৰিয়ে আছে, সকলোখিনি কাম আৰম্ভ কৰিছে। আৰু সেইটো জুবিনৰ এখন মানে বহুত মানে খুব আশাৰ ছবি আছিল, বহুত আশাৰ কাম আছিল, একদম নিজৰ মানে সকলো দি কৰাৰ নিচিনা তেওঁ। আৰু যিহেতু এখন মিউজিকেল লাভ ষ্টৰী, এনেকুৱা এটা কাম তেওঁৰ কৰিবলৈ খুবেই মন আছিল। মিউজিকৰ কামখিনি খুব ধুনীয়াকৈ তেওঁ কৰি হৈ গৈছে। তেওঁৰ ভইচ ডাবিং কৰিব যিহেতু নোৱাৰিলে, সেইকাৰণে যিখিনি ছিংছন মানে কৰা আছিলে সেইখিনি আমি চেষ্টা কৰি আছোঁ সেইখিনিৰ লগত কাম কৰিবলৈ, যাতে জুবিনৰ অৰিজিনেল ভইচটো অলপ হ'লেও ক'ৰবাত চিনেমাখনত থাকে। বাকী পষ্ট প্ৰডাকশ্যনৰ কামবোৰ চলি আছে। 31 তাৰিখে আমি উলিয়াবলৈ চেষ্টা কৰিম। তেওঁ যেনেদৰে পৰিকল্পনা কৰিছিলে কামবোৰ তেনেকৈ চলাই যাবলৈ চেষ্টা কৰিম। মোক খালি সকলোৰে সহায় সহযোগিতাই লাগে আৰু সেইটোৱে মোৰ বৰ গৌতম আদানীও আহিছিলে। হয়, কৈছে তেওঁ জুবিন এনেকুৱা মানে এটা সত্তা কেতিয়াও তেওঁৰ জীৱনকালত দেখা নাই, সেইটো কথা কৈছে। এতিয়ালৈকে কিমান মানুহে ভাল পাব পাৰে, শিল্পী বহুত দেখিছোঁ কিন্তু এনেকুৱা এটা সত্তা দেখা নাই, সঁচাকৈ অৱতাৰী পুৰুষ, তেনেকুৱা ধৰণেই কথা এষাৰ কৈছে তেওঁ। CID কেছ FIR দিছে, অকণমান জনাব। FIR দিছে আৰু কিমান বিশ্বাস আছে, আস্থা আছে গোটেই ইনভেষ্টিগেশ্যনটোৰ ওপৰত অসম চৰকাৰৰ পৰা? প্ৰথম দিনাৰ পৰা অসম চৰকাৰে মানে সকলোৱে, গোটেই ৰাইজে, চৰকাৰে, পুলিচ প্ৰশাসন সকলোৱে সহায় কৰিছে। ছিংগাপুৰ পুলিচেও মোৰ লগত কণ্টেক্ট কৰিছিলে। গতিকে মই সকলো যিটো ন্যায় ব্যৱস্থা, যিটো তেওঁলোকে ইনভেষ্টিগেশ্যন আৰম্ভ কৰিছে আৰম্ভণিৰ পৰা, মই সদায় লগত আছোঁৱেই, তেওঁলোকৰ লগত কথা পাতি আছোঁ। আৰু দেশৰ আইন ব্যৱস্থাৰ ওপৰত সম্পূৰ্ণ আস্থা আছে। আৰু জুবিনৰ বিষয়টো সকলোৱে মই জানো অলপ বিশেষভাৱেই ল'ব। গতিকে ৰাইজৰো দাবী আছে, ৰাইজৰো আশা আছে, আস্থা আছে, চৰকাৰৰ ওপৰত হওক, আমাৰ ন্যায় ব্যৱস্থাৰ ওপৰত হওক, আইনৰ ওপৰত। গতিকে সেইখিনি মই পাম বুলি জানো। মই আচল ঘটনাটো কি হৈছিল মই সম্পূৰ্ণভাৱে জানিব বিচাৰোঁ এতিয়াও। তাকে মানে FIR দিছে, মানে যিকেইজন আটাইবোৰ ব্যক্তিৰ বিৰুদ্ধে দিছে, তাত উপস্থিত থকা, সেই ঘটনাৰ দিনাখন সেই সময়ত উপস্থিত থকা সকলোখিনিৰ ওপৰতে দিছোঁ। আৰু তাত নেগলিজেঞ্চ অফ ডিউটিটোতো সম্পূৰ্ণ দেখা গৈছে, যিবোৰ ভিডিঅ' চাৰ্কুলেট হৈ আছে এতিয়া দেখা গৈছে। জুবিন একেবাৰে সম্পূৰ্ণভাৱে তেওঁ এক্সজষ্টেড হৈ গৈছিল। সেই সময়খিনিত আকৌ লাইফ জেকেট নোহোৱাকৈ সাঁতুৰিবলৈ পানীত এৰি দিয়া, এই বস্তুবোৰ আমি আচলতে বহুত দেৰিকৈ দেখিছোঁ। 6-7 দিন যোৱাৰ পিছত আমি এইবোৰ ভিডিঅ' দেখিছোঁ। আৰু শেষৰ সময়টোত, সেই ভাগৰুৱা সময়টোত চাগে মই মানে ভাবিব নোৱাৰোঁ তেওঁৰ বুকুখনে তেতিয়া কি বিচাৰিছিল, আৰু তেতিয়া তেওঁ চাগে মনত কেনেকুৱা এটা অৱস্থা হৈছিল।